এজন পুত্ৰই তেওঁৰ বৃদ্ধ পিতাকক এঠাইত ফুৰাবলৈ লৈ গ'ল আৰু ৰাতি উভতি অহাৰ সময়ত এখন ৰেষ্টুৰেণ্টত খাবলৈ সোমাল। খাই থাকোঁতে বৃদ্ধ দেউতাকে কেইবাবাৰো খাদ্যবোৰ নিজৰ কাপোৰত পেলালে। ৰেষ্টুৰেণ্টত খাই থকা অন্য মানুহবোৰে দেউতাকৰ খাদ্য খোৱা ধৰণটো দেখি ঘৃণাতে মুখ ঘূৰাই বহিলে। কিন্তু পুতেকে একো নোকোৱাকৈ দেউতাকৰ ফালে চাই আছিল। খোৱা শেষ হোৱাৰ পাছত কোনো ধৰণৰ লাজ নকৰাকৈ পুতেকজনে দেউতাকক ৱাছৰুমলৈ লৈ গ'ল আৰু বৃদ্ধ দেউতাকৰ কাপোৰ কানিবোৰ আৰু গাত লাগি থকা খাদ্যবোৰ চাফ চিকুণাই দিলে। মূৰৰ চুলিবোৰ ফনিয়াই চশমাযোৰ ভালকৈ পিন্ধাই বাহিৰলৈ লৈ গ'ল। সকলো মানুহে বাপেক পুতেকৰ পিনে চাই ৰ'ল। পুতেকে খোৱাৰ বিল পৰিশোধ কৰিলে আৰু বৃদ্ধ পিতাকৰ লগত বাহিৰলৈ যাবলৈ ধৰিলে। তেতিয়া ৰেষ্টুৰেণ্টখনত কাম কৰি থকা অন্য এজন আধবয়সীয়া মানুহে পুতেকলৈ চাই মাত লগালে, বাবু, তুমি যে ইয়াত কিবা এৰি থৈ গ'লা, তেনেকুৱা লগা নাইনে তোমাৰ? বৃদ্ধৰ পুতেকে চাৰিওপিনে এপাক ঘূৰি তেতিয়া উত্তৰ দিলে যে নাই খুৰা, মই একো এৰি যোৱা নাই। তেতিয়া ৰেষ্টুৰেণ্টৰ লোকজনে ক'লে যে প্ৰতিজন সন্তানলৈ এটা শিক্ষা আৰু প্ৰতিগৰাকী পিতাকলৈ এটা আশা তুমি এৰি থৈ গ'লা ইয়াত। কিছুমান উচ্চ শিক্ষিত মানুহে সাধাৰণতে নিজৰ মাক দেউতাকক লগত লৈ ওলাবলৈ বা অশিক্ষিত মাক দেউতাকক চিনাকি কৰি দিবলৈ লাজ কৰে আৰু তেওঁলোকে কয়, কিয় যাব লাগে, ভালকৈ খাবও নোৱাৰা, তাতকৈ ঘৰতে থকাই ভাল। আচলতে আমি পাহৰিব নালাগে, যেতিয়া আমি সৰু আছিলোঁ মা দেউতাই আমাক কোলাত লৈ ফুৰাবলৈ লৈ গৈছিল। পৰিম বুলি কেতিয়াও কোলাৰ পৰা নমাই নিদিছিল। যেতিয়া ভালকৈ খাব পৰা হোৱা নাছিলোঁ তেতিয়া মায়ে নিজ হাতেৰে খুৱাই দিছিল আৰু খাওঁতে পৰিলে গালি পৰা নাছিল। তাতকৈ বহু মৰমেৰে বুজাই দিছিল যে খোৱা বস্তু পেলাব নাপায়। পাছত আকৌ সেই মা দেউতাক বুঢ়া হৈ অহাৰ লগে লগে আমাৰ বুজা বুলি ভাবিবলৈ ধৰিছোঁ। মা দেউতাটো সৃষ্টিকৰ্তাৰ এক মহান দান হয়, যাৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰি। সেইবাবে মাক দেউতাক বুঢ়া হৈ অহাৰ লগে লগে অকলশৰীয়া অনুভৱ হ'বলৈ দিব নালাগে। কাৰণ এদিন হয়তো আমিও বুঢ়া হৈ যাম। যদি আমি মা দেউতাক মৰম নকৰোঁ তেন্তে আমিও হয়তো নিজৰ ল'ৰা ছোৱালীৰ পৰা মৰম চেনেহ কেতিয়াও আশা কৰিব নোৱাৰিম। ধন্যবাদ। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক, নিজৰ খ্যাল ৰাখক। এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ আৰু আমাৰ এই পৰিয়ালটিৰ অন্তৰ্ভুক্ত হ'বলৈ ওপৰত মোৰ নামটোৰ কাষতে থকা ফ'ল' শব্দটিত চুই দিবলৈ নাপাহৰিব আৰু আপুনিও এই পৰিয়ালৰ অন্তৰ্ভুক্ত হ'ব। ধন্যবাদ। পুনৰ লগ পাম।